মই কম আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত দৰকাৰী হয়, গতিকে আপুনি শেষলৈকে চালেহে গম পাব আপোনাৰ কাৰণে কিমানখিনি দৰকাৰী। ভাৰতৰ আইনত ট্ৰাফিক ৰুলছ এণ্ড ৰেগুলেশ্যনৰ ওপৰত 2024 চনত কি নতুন আপডেট আহিছে তাৰে ওপৰত আলোচনা কৰিম। হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল ল ষ্টেণ্ড পইণ্ট। মই আজি গাড়ীতে বহি পেলাই ভিডিঅ'টো বনাইছোঁ কাৰণ মই দেখিছোঁ সমাজৰ বেছিভাগ লোকে গাড়ী চলায়, কিন্তু গাড়ী সম্পৰ্কে থকা যিবিলাক ৰুলছ বা ৰেগুলেশ্যন আছে সেইবিলাক কোনেও নাজানে, আৰু তাৰ কাৰণে আমাৰ সমাজৰ বহুভাগ লোক বিপদত পৰিবলগীয়া হয় বা ফাইন ভৰিবলগীয়া হয়। আৰু আপোনালোকে নিশ্চয় গম পাইছে, মই যিবিলাক ভিডিঅ' মোৰ ল ষ্টেণ্ড পইণ্ট ইউটিউব চেনেলত বা ফেচবুক পেজত আপলোড কৰোঁ, সেইবিলাক ভিডিঅ'ৰ পৰা আপোনালোকৰ কাৰণে কিবা নহয় কিবা এটা শিকিবলগীয়া থাকেই। মই ভাবোঁ আজিৰ দিনত এই বিষয়টো বহুত গুৰুত্বপূৰ্ণ, কাৰণ যদি আপুনি ক'ৰবালৈ ওলাই যায় তেতিয়াহ'লে আজিৰ দিনত প্ৰায় ফাইন কাটিবলগীয়া হয়। আৰু ফাইনটো আপোনালোকে কাটিবলগীয়া হয় কাৰণ আপোনালোকে এই অসমত থকা ট্ৰাফিক ৰুলছ এণ্ড ৰেগুলেশ্যনৰ বিষয়ে নাজানে কাৰণে কাটে। এই ট্ৰাফিকছ এণ্ড ৰুল ৰেগুলেশ্যনসমূহ হৈছে, যদি আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ নাথাকে বা আপুনি বিনা ড্ৰাইভিং লাইচেঞ্চত গাড়ী ড্ৰাইভ কৰে তেতিয়াহ'লে আপুনি 5,000লৈকে ফাইন ভৰিব লাগিব। দ্বিতীয় ৰুলটো হৈছে, যদি আপোনাৰ গাড়ীৰ ইঞ্চুৰেঞ্চ ফেইল থাকে আৰু আপোনাক যদি ট্ৰাফিক পুলিচে ধৰি লয় তেতিয়াহ'লে প্ৰথমবাৰৰ কাৰণে 2,000 টকা ফাইন লাগিব, আৰু যদি দ্বিতীয়বাৰৰ কাৰণে আপুনি ট্ৰাফিক পুলিচৰ হাতত ধৰা খাইছে তেতিয়াহ'লে 4,000 টকা ফাইন দিবই লাগিব। আৰু তৃতীয়টো ৰুল হৈছে, যদি আপুনি ৰেড ছিগনেল অভাৰটেক কৰে তেতিয়াহ'লে আপোনাৰ ওপৰত 3 ধৰণৰ পানিছমেণ্ট ইম্প'জ কৰা হ'ব। নম্বৰ 1 হৈছে আপোনাক 1 বছৰলৈকে জেল হ'ব পাৰে। নম্বৰ 2 হৈছে আপোনাৰ যিখন ড্ৰাইভিং লাইচেঞ্চ আছে সেইখন জব্দ হ'ব পাৰে। আৰু তৃতীয়টো হৈছে 1,000ৰ পৰা 5,000লৈকে ফাইন ট্ৰাফিক পুলিচে আপোনাৰ ওপৰত ইম্প'জ কৰিব পাৰিব। বা মই যি 3টা পানিছমেণ্টৰ কথা কৈছোঁ, এই 3টা পানিছমেণ্টো হ'ব পাৰে। আৰু নম্বৰ 4 হৈছে অভাৰ স্পীড। যদি অভাৰ স্পীডত আপুনি গাড়ী চলায় তেতিয়াহ'লে আপোনাৰ ওপৰত 2,000 यानी कि 2,000লৈকে ফাইন হ'ব পাৰে। ফ্ৰেণ্ডছ, গতিকে মই ভাবোঁ এইখিনি ৰুল ৰেগুলেশ্যন আপুনি জনাটো বহুত দৰকাৰী হয়, আৰু আপোনাৰ লগতে আপোনাৰ বন্ধুৱে জনাটো বহুত দৰকাৰী হয়। গতিকে এটা শ্বেয়াৰ কৰি আপোনাৰ বন্ধুকো এইখিনি ৰুল ৰেগুলেশ্যনৰ বিষয়ে জনাই দিয়ক আৰু সতৰ্ক কৰি দিয়ক। নেক্সট ৰুলটো হৈছে, যদি আপুনি দুচকীয়া গাড়ী চলায় বা বাইক চলায় তেতিয়াহ'লে যদি আপোনাৰ হেলমেট নাথাকে তেনেহ'লে 1,000 यानी कि 1,000 ফাইন হ'ব পাৰে। যদি আপোনাৰ পিছৰজনৰ হেলমেট নাথাকে তেতিয়াহ'লে আৰু 1,000 ফাইন হ'ব পাৰে। আল্টিমেটলি আপোনাৰ আৰু আপোনাৰ লগৰজনৰ হেলমেট নথকাৰ কাৰণে 2,000লৈকে ফাইন হ'ব পাৰে। আৰু তাৰপিছতো যদি আপোনাৰ আৰু আপোনাৰ পিছৰজনৰ হেলমেট থাকে তাৰপিছতো আপোনাৰ 2,000লৈকে ফাইন হ'ব পাৰে, কাৰণ আপুনি আৰু আপোনাৰ পিছৰজনে হেলমেট আছে সঁচা, কিন্তু হেলমেটৰ যিটো টেপ আছে সেইটো লগোৱা নাই কাৰণে 2,000 টকা ফাইন হ'ব পাৰে। গতিকে এতিয়াই শ্বেয়াৰ কৰক, আপোনাৰ বন্ধুকে এতিয়াৰ পৰাই জনাই দিয়ক। নেক্সট ৰুলছটো হৈছে, যদি আপুনি গাড়ী চলাইছে সঁচা, কিন্তু আপোনাৰ ড্ৰাইভিং লাইচেঞ্চখন এক্সপায়াৰ হৈছে কিন্তু আপুনি ৰিনিউৱেল কৰা নাই, তাৰ কাৰণে আপুনি 10,000লৈকে ফাইন ভৰিবই লাগিব যদি আপোনাকে ট্ৰাফিক পুলিচে ধৰি লয়। ফ্ৰেণ্ডছ, নেক্সট ৰুলটো হৈছে, যদি আপুনি গাড়ী চলাইছে কিন্তু আপোনাৰ ছিট বেল্টটো লগোৱা নাই সেইকাৰণেও আপুনি 1,000 টকা ফাইন ভৰিব লাগিব। ফ্ৰেণ্ডছ, এতিয়া আপুনি ভাবক, মই যিটো ভিডিঅ' আজি আপলোড কৰিছোঁ এইটো সঁচাকৈ ইম্পৰ্টেণ্ট নে? আৰু যদি আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট হয় তেতিয়াহ'লে এটা শ্বেয়াৰ কৰিব, আৰু শ্বেয়াৰ কৰি আপোনাৰ বন্ধুকো জনাই দিব। আৰু নেক্সট ৰুলটো হৈছে, যদি আপুনি গাড়ী চলাইছে কিন্তু আপোনাৰ পিছত ইমাৰ্জেঞ্চি গাড়ী আহিছে তেতিয়াহ'লে আপুনি নৈতিকতাৰ ফালৰ পৰাও ইমাৰ্জেঞ্চি গাড়ীখনক ছাইড দিব লাগিব। আৰু যদি আপুনি ইমাৰ্জেঞ্চি গাড়ীখনক ছাইড নিদিয়ে তেতিয়াহ'লে আপোনাক 6 মাহলৈকে ইমপ্ৰিজনমেণ্ট হ'ব পাৰে বা 10,000 টকা ফাইন হ'ব পাৰে, বা দুয়োটা 6 মাহলৈকে ইমপ্ৰিজনমেণ্ট আৰু 10,000 টকা ফাইন দুয়োটাই ইম্প'জ হ'ব পাৰে।